So hello and guys, good morning. সকলো কি খবৰ আশা কৰো সকলো ভালে আছে। মই হলো বুবুল লোহা আনমিনি ব্লগলৈ স্বাগতম জনাইছো। তো ফাইনালি বেকগ্ৰাউণ্ড দেখিছে ঘৰতে আছো আৰু এয়া দেখিছে কাৰেণ্টৰ বোৰ্ড। তো আজি বতৰটো আজি অকমান ডাউৰীয়া। দেখিছে বৰষুণ পৰি আছে আৰু এয়া দেখিছে বাইকখন মোৰ বৰ্তমান কালি বজাৰৰ পৰা শাক-পাচলি বান্ধি অনা হৈছিল। কালি গধূলি বহুত নিখাও হৈ গ'ল। তো হে মৰ্নিঙতে মই ধুই দিছোঁ বাইকখন আৰু মন্দিৰ চফা কৰি কিনি ধূপ-ধূনা কৰি মেলি এতিয়া ভাত খাই আজৰি হ'লোঁ। ফাইনেলি কালি বজাৰত কি হ'ল কি নহ'ল একো আপোনালোকক দেখুৱাবলৈ নহ'লেই। তো বৰ্তমান কালি বজাৰত এনেকুৱা হ'লগৈ যে আপোনালোকক মই একো ভিউ দেখুৱাবলৈ নোৱাৰিলোঁ। তো শ্লাইড অকণমান ভিডিঅ' কৰিছিলোঁ। তো শাক-পাচলি গাড়ীয়ে আহি গ'ল। তো সেয়ে গাড়ীৰ পৰা শাক-পাচলি নমাওঁতে মেলোঁতে সময়খিনি গ'লগৈ। আকৌ শাক-পাচলি মেলাৰ লগে লগে কাষ্টমাৰ আহিয়ে পৰিছে। মানে কি কালি যিটো গাহৰি কাটে সেই ছাইডটোত গোটেই স্কোৱাৰটো পানী আকৌ মানে দুই পাৰে মানে আলিটোৰ যিটো ক্ৰছ আছে সেই আলিটো দুইটা সীমাতে মানে পানী হৈ আছে। তো একদম ৰাস্তা কাষে কালি বজাৰ লাগিছে আৰু গাহৰি কটাও চব ৰাস্তা কাষতে। তো কালি বজাৰ বহুত ভিৰ মাৰিছে। হ'লেও বজাৰটো অকণমান আমাৰ মানে শাক-পাচলি বজাৰবোৰ কিছুমানৰ বহুত বেয়া হ'ল। ভাল বেয়া তেনেকুৱাই ক'ব লাগিব আৰু খালি বহুতখিনি নিখাও হৈ গ'ল। আপোনালোকক সময়ো দিব নোৱাৰিলোঁ, একো ভিডিঅ' দিব নোৱাৰিলোঁ, সেইকাৰণে ক্ষমা বিচাৰিছোঁ। তো বৰ্তমান কালি কি শাক কি নাথাকিলে ব্লগ দেখুৱাই দিছোঁ। কালি বহুত শাক থাকি গৈছে। তো এয়া দেখিছোঁ ৰাতিপুৱা শাক খালোঁ ভোলে তুৰৈ আৰু কচুৱে খালোঁ। তো এয়া দেখিছে জলকীয়া এয়া নহৰু। কালি মানে কি সন্ধিয়া সময় কালি বৰষুণ দি দিলে। এয়া অমিতা, ৰঙালাও, ভোল, বন্ধাকবি, কচু, নেমু, ভেন্দি, কেৰেলা, পটল আৰু কোমোৰা, তিয়ঁহ। তো এইখিনি বস্তু কালি আমাৰ থাকি। তো কালি এইখিনি শাক মই এতিয়া ঘৰলৈ লৈ আহিলোঁ। চক এইখিনি শাক মানে কি আমি 4জন ভাগ কৰি লৈছিলোঁ। তো সেই 4জনৰ গোটেইখিনি ভাগ গোটাই কিনি চালে মানে কিমানখিনি হ'ব আপোনালোকে নিজে একটা অনুমান কৰি চাওকচোন। আৰুতো আছে ব্লগ বাহিৰতো আছে, দেখুৱাই দিছোঁ। কালি বৰষুণ দিয়াৰ কাৰণে মই অলপ ধুই মেলি বাহিৰত থৈছে। কেটটোত থৈছোঁ। এইখিনি আদা হয়, এইখিনি ধুই মেলি অকণমান পানীখিনি যাবলৈ দিছোঁ। এইখিনি কচু কালি বহুতখিনি থাকি গ'ল, মই কমকৈ আনিছোঁ। আৰু এইখিনি বেঙেনাও কালি কমকৈ আনিলোঁ। তো সেয়ে কালি বজাৰ মানে বহুত ভালো নহয় বেয়াও নহয় তেনেকৈ ক'ব লাগিব। এতিয়া বেয়া হ'ল বুলিতো কৈও লাভ নাই। তো সেইকাৰণে মই দিনত মানে কি ইমানখিনি আপোনালোকক সময় দিব নোৱাৰোঁ আৰু কাষ্টমাৰ